কেতিয়াবা এনেধৰণে বনোৱা ডিমৰ তৰকাৰীখনে যথেষ্ট আত্মতৃপ্তি দিয়ে। চাহী ডিমৰ তৰকাৰী ৰেচিপিটোলৈ সকলোকে স্বাগতম জনালোঁ। এটা পিঁয়াজ দীঘলকৈ আৰু মিহিকৈ কাটি লৈ গৰম তেলত ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। আনফালে এটা মিক্সিৰ জাৰত এটা পিঁয়াজ, এটা জলকীয়া, ধনিয়া পাত কেইটামান, 10টামান কাঠবাদাম বা কাজু দিব পাৰি আৰু 5-6টামান নহৰু দি পানীৰ সহায়ত ভালদৰে মিহিকৈ এটা পেষ্ট বনাই পেলালোঁ। এইফালে পিঁয়াজখিনি ৰঙচুৱা আৰু মচমচীয়া হৈ গৈছে, বেলেগ এটা বাতিলৈ কাঢ়ি থলোঁ। মছলাখিনিও পিছা হৈ গ'ল মিহিকৈ। এইফালে 3টা ডিম সিজাই ল'লোঁ আৰু মাজতে আগ মাৰি ল'লোঁ। এখন কেৰাহীত অলপ হালধি আৰু জলকীয়া গুড়ি দি ডিমকেইটা ৰঙচুৱা হোৱালৈকে ভাজিলোঁ। ৰঙচুৱা হোৱাত আন এটা পাত্ৰলৈ কাঢ়ি থলোঁ। সেই একেখিনি তেলতে জিৰা এচামুচ, লং, ইলাচি, ডালচেনি, তেজপাত এখিলা দি অকণমান সময় লৰাই ল'লোঁ, 1 মিনিটমান সময়। তাতে পিহি থোৱা পিঁয়াজৰ মছলাখিনি দি কম জুইত ভাজি থাকিলোঁ। আনফালে এটা পাত্ৰত 4 চামুচ দৈ আৰু ঘৰুৱা মছলাখিনি দি এটা পেষ্ট বনাই পেলালোঁ। ভালদৰে সকলোখিনি মিহলাই পেলালোঁ। এইফালে কম জুইত মছলাখিনি ভাজি আছোঁ, তাতে মিক্সি ধোৱা 4-5 চামুচমান পানী দিওঁ আকৌ ভাজি থাকিলোঁ তেল ওলোৱালৈকে। মছলাখিনি ভালদৰে ভাজা হোৱাত দৈখিনি দি দিলোঁ। দৈখিনি দি কম জুইত একেটা ডাইৰেকশ্যনতে 2 মিনিটমান সময় লৰাই থাকিব যাতে দৈখিনি ফাটি নাযায়। এবাৰ দৈখিনি উতল আহিলে আপুনি জুইটো বঢ়াইও দিব পাৰিব। দৈখিনি ভালদৰে ভাজা হোৱাত তেল ওলাই অহাত ডিমকেইটা দি দিলোঁ আৰু জোখ অনুসৰি পানী দিলোঁ। পানী নিজৰ জোখ অনুসৰি দিব পাৰি। 10-15 মিনিট সিজোৱাত ডিমৰ তৰকাৰীখিনি হৈ গ'ল। তাতে ভাজি থোৱা পিঁয়াজৰ বেৰিষ্টাখিনিও দি দিলোঁ। বনাবলৈ সহজ আৰু খাবলৈ অতি উত্তম ডিমৰ তৰকাৰী ৰেডি হৈ গ'ল। গৰম ভাত বা লুচিৰ লগত পৰিৱেশন কৰিব পাৰিব। ধন্যবাদ।